মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2021 আৰু 2013 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলো সমস্যাৰ শিক্ষক কৰ্মচাৰী এটা সন্মিলিত সংস্থা। আপোনালোকে গম পায় যে আমি দীৰ্ঘদিন ধৰি আমি এই দুৰ্ভগীয়া শিক্ষকসকলৰ ন্যায্যতাৰ কাৰণে অৰ্থাৎ মানে 2017-18 চনত যিখন পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি এই অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আছে, যিখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ আছে আৰু শিক্ষকসকল আছে, এই শিক্ষকসকলক প্ৰাদেশিকৰণৰ দাবী জনাই আহিছোঁ। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন কেবিনেট উপসমিতি বনাই দিছে। তাৰ এখন চৰকাৰী নটিফিকেশ্যন ওলাইছে। নটিফিকেশ্যনত সুন্দৰভাৱে লিখা আছে যে এই কেবিনেট উপসমিতিখনে আমাৰ এই সংস্থাৰ লগত আলোচনা কৰি প্ৰয়োজন সাপেক্ষে মানে আইনখনৰ যিখন প্ৰাদেশিকৰণ আইন, এই আইনখনৰ সংশোধন কৰি হ'লেও এই শিক্ষকসকলক যাতে আওতাত আনিব পাৰি বা শিক্ষানুষ্ঠানখিনি আওতাত আনিব পাৰি, তাৰ কাৰণে তেওঁলোকক এটা মানে নিৰ্দেশ দি এখন নটিফিকেশ্যন ওলাইছে। কিন্তু আমি যোৱা প্ৰায় আজি এমাহ হ'ল আমি এনেকৈ আকৌ এটা প্ৰেছ মিট দিছিলোঁ যোৱা ফেব্ৰুৱাৰী মাহত 10 তাৰিখে। তাৰপিছত আমাৰ আহ্বান আছিল যে এই কেবিনেট উপসমিতিখনে আমাৰ এই সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনা কৰি আৰু আমাৰ যিখিনি সমস্যা, এই সমস্যাখিনি কেবিনেট উপসমিতিখনৰ লগত সন্মুখত উপস্থাপন কৰিবলৈ আমাক সুবিধা দিব লাগে আৰু আমাৰ এই সমস্যাখিনি যেনেধৰণে সমাধান কৰিব পাৰি তেনেধৰণে সমাধানৰ এটা সূত্ৰ উলিয়াই তেওঁলোকে প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ কাৰণে আমি আহ্বান জনাই সংবাদমেল দিছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আবেদনো কৰিছোঁ, তেখেতক ফিজিকেলি লগো কৰিছোঁ। কিন্তু অত্যন্ত ৰহস্যজনক কথাটো হ'ল যে এই কেবিনেট উপসমিতিখনে আমাৰ যিখিনি দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী আমি আছোঁ, এই শিক্ষকখিনিৰ লগত আলোচনা নকৰাকৈ বা এই সংস্থাৰ লগত আলোচনা নকৰাকৈ ইতিমধ্যে তেওঁলোকে আজি প্ৰায় 3 দিনমান আগত এখন কেবিনেট ছাব কমিটিৰ এখন সভা পাতিছে আৰু তাতে কি সিদ্ধান্ত কৰিছে কিন্তু এতিয়ালৈ স্পষ্ট নহয়, আনুষ্ঠানিক হোৱা নাই। কিন্তু আমাৰ আপত্তিটো এইটো যে আমি যিহেতু বেমাৰী আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয় তেখেত নিজে এজন চিকিৎসক, তেওঁ জানিব লাগে যে আচলতে বেমাৰী কোন, আমাৰ বেমাৰ হৈ আছে। তেওঁ যদি কাৰোবাক সুধি যদি মানে প্ৰেছক্ৰিপশ্যন কৰে বা প্ৰেছক্ৰাইব কৰে, অৰ্থাৎ আমাৰ সমস্যাখিনিৰ কথা তেওঁ নিজে জানি বা কাৰোবাক সুধি যদি আইনখন এমেণ্ডমেণ্টৰ কথা চিন্তা কৰে, তেতিয়া আমি আশংকা কৰিছোঁ যে আমাৰ এই যিখিনি দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী আৰু প্ৰাদেশিকৰণৰ পৰা বঞ্চিত যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনিক তেওঁলোকে আকৌ পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে আকৌ বঞ্চিত কৰাৰ কিবা কুপৰিকল্পনা তেওঁলোকৰ আছে আৰু সেইকাৰণে তেওঁলোকে আমাক আলোচনালৈ মাতিবলৈ তেওঁলোকৰ মানে আপত্তি হৈ আছে। আমাৰ কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদিনাখনে কোকৰাঝাৰ যিখন বিধানসভা, কোকৰাঝাৰত বিধানসভা হৈছে, তাতো তেখেতে স্পষ্ট কৰিছে যে এই শিক্ষকসকলক আস্থাত লৈ আইনখন সংশোধন কৰি সমস্যাটো সমাধান কৰিব। গতিকে মই ভাবোঁ কেবিনেট উপসমিতি বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ আজি বিশেষ একো কথা নাই, আমাৰ এই সমস্যাখিনি উপস্থাপন কৰিবৰ কাৰণে কেবিনেট উপসমিতিৰ লগত এখন আমাৰ আনুষ্ঠানিক সভা মানে অনুষ্ঠিত কৰি আমাৰ সমস্যাখিনি উপস্থাপন কৰিবৰ কাৰণে আমাক সুবিধা দিব লাগে, এইটোৱে আমাৰ দাবী। অন্যথা কিন্তু যদি আমাক নুসুধাকৈ বা আমাৰ লগত আলোচনা নকৰাকৈ, আমাৰ সমস্যাখিনি নজনাকৈ তেওঁলোকে যদি এই যিখন এমেণ্ডমেণ্টৰ কাৰণে যিটো প্ৰতিলিপি তেওঁলোকে বনাব, এই প্ৰতিলিপিটি যদি প্ৰস্তুত কৰে, তেতিয়াহ'লে আমি আকৌ পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। প্ৰয়োজন বোধে আমি এইবাৰ কোনো প্ৰশাসনক নজনোৱাকৈ, কোনো চৰকাৰক নজনোৱাকৈ আমি গোটেই শিক্ষকসকল মানে আহি বিধানসভা চলো কাৰ্যসূচী লম। বেলেগ কথা নাই আৰু